ইম্পৰ্টেণ্ট কুৱেশ্যন ছিৰিজ পাৰ্ট 5। আজি এইটো ভিডিঅ'ৰ টপিক হ'ল মৌলৰ পদবৃত্ত শ্ৰেণীবিভাজন। এইটো ক্লাছ 10ৰ চেপ্টাৰ 5 হয়। কুৱেশ্যন নম্বৰ 1, পদবৃত্ত তালিকাত পৰ্যায় আৰু বৰ্গবোৰত ধাতুবিয় ধৰ্ম কেনেদৰে পৰিৱৰ্তন হয় ব্যাখ্যা কৰা। কুৱেশ্যন নম্বৰ 2, আধুনিক পদবৃত্ত সূত্ৰটো লিখা। আধুনিক পদবৃত্ত তালিকাই মেণ্ডেলিভৰ পদবৃত্ত তালিকাত থকা আহৰণবোৰ কিদৰে দূৰ কৰিছিল। কুৱেশ্যন নম্বৰ 3, নিউল্যান্ডছৰ অষ্টক সূত্ৰটো কি? নিউল্যান্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতা কি আছিল। কুৱেশ্যন নম্বৰ 4, মেণ্ডেলিভৰ পদবৃত্ত তালিকাত মৌলবোৰৰ কি ভিত্তিত সজোৱা হৈছিল। গেলিয়ামৰ উপৰিও আন কোন কেইটা মৌলৰ বাবে মৌলকেইটা আৱিষ্কাৰ হোৱাৰ পূৰ্বেই মেণ্ডেলিভে তেওঁৰ তালিকাত খালী ঠাই ৰাখি থৈ গৈছিল। কুৱেশ্যন নম্বৰ 5, মৌলবোৰক শ্ৰেণীবিভাজন কৰাৰ প্ৰয়োজনীয়তা কি? নিউল্যান্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতা উল্লেখ কৰা। ষ্টুডেণ্ট, তোমালোকে যদি এইটো অধ্যায়ৰ তোমালোকৰ যদি কনচেপ্ট ক্লিয়াৰ নাই তেনেহ'লে তোমালোকৰ চেনেলৰ ভিতৰত সোমাই কিনে সেই এইটো চেপ্টাৰ ভালদৰে বুজি ল'বা। এইটো চেনেলত বহুত ইম্পৰ্টেণ্ট ভিডিঅ' তাতে আপলোড কৰা আছে, তাৰ পৰা তোমালোকে ইয়াৰ পৰা বুজি ল'ব পাৰিবা। তোমালোকে জানাই এইবুলি তোমালোকৰ MCQ আহিব আৰু MCQ কাৰণে তোমালোকৰ কনচেপ্ট ক্লিয়াৰ থাকিব লাগিব। সেইকাৰণে তাতে আমাৰ চেনেলত বহুতখিনি ভিডিঅ' আছে, সেইখিনি তোমালোকে চাই ল'বা। কুৱেশ্যন নম্বৰ 6 আহোঁ। তলৰ তালিকাখনত পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত তললৈ সজোৱা তিনিটা মৌলৰ কেইটামান গোট দিয়া হৈছে। গোটবোৰৰ কোনটো গোটে ডবাইৰণৰ ট্ৰাইড গঠন কৰে নিৰ্ণয় কৰা। তোমালোকক ভালদৰে শিকাই দিছোঁ ভিডিঅ'খিনিত, তোমালোকে চাই ল'বা। কুৱেশ্যন নম্বৰ 7 আহোঁ। কোনটো মৌলৰ দ্বিতীয় কক্ষত প্ৰথম কক্ষৰ দুগুণ ইলেক্ট্ৰন আছে। এটা পৰমাণুৰ ইলেক্ট্ৰন বিন্যাস হ'ল 287। এই মৌলটোৰ পাৰমাণৱিক সংখ্যা কিমান হ'ব? কুৱেশ্যন নম্বৰ C, লিথিয়াম, ছ'ডিয়াম, পটাছিয়াম আদি এই আটাইকেইটা ধাতু ইহঁতে পানীৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ মুক্ত কৰে। এই মৌলকেইটাৰ পৰমাণুৰ কিবা সাদৃশ্য আছেনে? কুৱেশ্যন নম্বৰ D, কোনটো মৌলৰ যোজক কক্ষত 4টা ইলেক্ট্ৰনৰ সৈতে মুঠ 3টা কক্ষ আছে। কুৱেশ্যন নম্বৰ 8, পদবৃত্ত তালিকাত 3টা মৌল A, B আৰু C ৰ স্থানসমূহ তলত দিয়া হৈছে। ইয়াতে দিয়া আছে। মৌল A ধাতু নে অধাতু? C মৌলটো ইয়াতকৈ বেছি সক্ৰিয় নে কম সক্ৰিয়? C মৌলটো আকাৰত বিতকৈ ডাঙৰ নে সৰু? কুৱেশ্যন নম্বৰ 9, নাইট্ৰজেন, ফছফৰাছ পদবৃত্ত তালিকাৰ বৰ্গ 15ত থাকে। এই মৌলৰ দুটা ইলেক্ট্ৰনৰ বিন্যাস লিখা। সিহঁতৰ কোনটো বেছি বিদ্যুৎ ঋণাত্মক হ'ব আৰু কিয়? গেলিয়ামৰ উপৰিও কুৱেশ্যন নম্বৰ 10, গেলিয়ামৰ উপৰিও আন কোনকেইটা মৌলৰ বাবে মৌলকেইটা আৱিষ্কাৰ হোৱাৰ পূৰ্বেই মেণ্ডেলিভে তেওঁৰ তালিকাত খালী ঠাই ৰাখি থৈ গৈছিল। এইটো আগতে দিছোঁ। কুৱেশ্যন নম্বৰ B, মেণ্ডেলিভৰ পদবৃত্ত তালিকাখন ব্যৱহাৰ কৰি তলত দিয়া মৌলকেইটাৰ অক্সাইডৰ সংখ্যা নিৰ্ণয় কৰা। পটাছিয়াম আৰু এলুমিনিয়াম দিয়া আছে। কুৱেশ্যন নম্বৰ 11, দুটা মৌল A আৰু B ৰ পাৰমাণৱিক সংখ্যা যথাক্ৰমে 12 আৰু 17 দিয়া আছে। A আৰু B ইলেক্ট্ৰনৰ বিন্যাস লিখা। A আৰু B ৰ মাজত কোন প্ৰকাৰৰ বান্ধনি গঠন হ'ব? A আৰু B ৰ মাজত গঠন হোৱা যৌগটোৰ সংক্ষেপ লিখা। কুৱেশ্যন নম্বৰ 12 লাষ্ট কুৱেশ্যন হয়। এটা মৌলৰ পৰমাণুৰ ইলেক্ট্ৰনৰ বিন্যাস হ'ল 281। মৌলটোৰ পাৰমাণৱিক সংখ্যা কিমান? তলৰ মৌলবোৰৰ কোনটোৰ সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য আছে? পদবৃত্ত তালিকাৰ দ্বিতীয় পৰ্যায়ত থকা ধাতুসমূহৰ নাম লিখা। ষ্টুডেণ্ট, তোমালোকৰ এই কুৱেশ্যনখিনিৰ এনচাৰ যদি লাগে তোমালোকে কমেণ্ট বক্সত জনাবা। আৰু তোমালোকে এইটো অধ্যয়নৰ যদি কনচেপ্ট ক্লিয়াৰ নাথাকে তোমালোকৰ, তেনেহ'লে তোমালোকে চেনেলৰ ভিতৰত সোমাই কিনে তোমালোকে ভিডিঅ'খিনি চাই ল'বা।